हेलो एभ्रिवान सकलोके मोर नतुन एटा भिडिओলৈ पुनरबार स्वागतम जनाइছো আৰু যেহেতু মোৰ অহাকালিলৈ বাৰ্থডে তো মই নিজৰ লগতে এটা সৰুকে চ্যালেঞ্জ কৰিছো দেই ভাবিছো মই ঘৰতে এটা কেক বনাম ভাল হলেতো ভালে বেয়া হলে বাৰু মই দোকানৰ পৰা কিনি আনিম তথাপিও মানে চ্যালেঞ্জটো কৰিছো আৰু জানো কমপ্লিট কৰিব পাৰো নে নাই আৰু মোক দুটা ভাইটিয়ে হেল্প কৰিম বুলি আহিছে ঘৰৰ ওচৰৰে কি হেল্প কৰিব নাজানো মোৰ মতেতো হিহঁতে মোক কাম বহাব আহিছে তথাপিও হিহঁতে আহিছে যে তোমাক হেল্প কৰিম বুলি তো চাই যাওক আৰু যেহেতু কালিলে মোৰ বাৰ্থডে তো মই ভাবিছো আজিয়ে মানে কেকটো বনাই অকমান কমপ্লিট কৰি থৈ দিওঁ আৰু তো ভিডিঅ'টো চাওক আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিব দেই তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তেনে বলক আৰু মই এয়া কেক বনাবৰ বাবে মোৰ যোগাৰখিনি মই ওচৰত চপাই লৈছোঁ আৰু ইহঁত দুটাই মোক সহায় কৰিব এইটো হৈছে ডাঙৰ দেহা এইটো হৈছে সৰু দেহা আহিছে মোক হেল্প কৰিবলৈ আৰু হেল্প কৰা ঠাইত গাইজ ইহঁতে মোক কাম বহাই আছে নেজানো যে মই মোৰ চেলেঞ্জটো কমপ্লিট কৰিব পাৰিম নে নাই মোৰ সন্দেহ লাগিছে আৰু এইফালে মই মোৰ কাম ষ্টাৰ্ট কৰিলোঁ দেই এটা এটাকৈ কণী তিনিটা ভাগিছোঁ ভাগি লৈ পেলাই এইটো মই ভালকৈ একদম পূৰা ফিটি লৈছোঁ আৰু ইয়াত মই চেনিটো মানে এক্সট্ৰাকৈ মিক্সিত গুড়া কৰি লৈছোঁ দেই আৰু এতিয়া চেনি গুড়াখিনি আৰু কণীখিনি মই এনেকৈ আকৌ দুইটা একদম পূৰা মিক্স কৰিছোঁ আৰু ইয়াত ৰিফাইন 1 কাপ দিছোঁ যিটোৰ মানে কাপত মই চেনি 1 কাপ দিছোঁ তাত ৰিফাইন 1 কাপ দিছোঁ আকৌ সেইটো কাপৰ জোখতে মই ময়দাও 1 কাপ দিছোঁ দেই ময়দাখিনি আকৌ মই এনেকৈ সৰু চাকনিখন দি এনেকৈ চাকি লৈছোঁ চাকি লৈ পেলাই আকৌ মই এয়া নিমখ দিছোঁ অকণমান আৰু 1 চামুচ দিছোঁ বেকিং পাউডাৰ দি পেলাই আকৌ মই মিক্স কৰিছোঁ তেৰা বেটেৰা হৈ গ'ল আৰু ইহঁত দুটাই দেখিছে এয়া কি কৰি আছে মোৰ যে একদম কেকটো ভাল কেকটো ইহঁতে যে খাৰাপ কৰি দিব একদম সেইটো খাটাং আৰু দেখিছে নহয় এয়া কি কৰি আছে মই দেখাই আছোঁ শান্তি পোৱা নাই দুটাৰ পৰা মই কাম কৰি পেলাই দুটা কাজিয়াই ভাঙিবনে নে দুটা হেৰিয়ে চাবনে কি চাব গাইজ তো চাই যাওক ভিডিঅ'টো আৰু সৰু পোৱালি আৰু নহ'বই আৰু দুষ্ট কৰিবই আৰু সৰু পোৱালীয়ে কি কৈছে শুনিছেনে মোৰ পোৱালি হ'লেও দুষ্ট কৰিব বোলে তো চাই যাওক ভিডিঅ'টো আৰু গাইজ আমাৰ এইটো পেষ্টটো এতিয়া কমপ্লিট হৈ গ'ল আৰু চাই যাওক বাকী মই এইটো বহাম এতিয়া কুকাৰতে দিম আৰু আপোনালোকক দেখাই আছোঁ গেছটো কম পৰিমাণ দি কিনে মই কুকাৰত বহাই থৈ আহিছোঁ আৰু কুকাৰত বহাওঁতে মই চিটিটো আৰু কুকাৰৰ লবৰডাল মই খুলি থৈ আহিছোঁ আৰু গেছটো একদম কম পৰিমাণত দিছোঁ আৰু এতিয়া 45 মিনিটমান মানে ৰ'ব লাগিব আৰু চাওঁচোন মই সফল হ'ব পাৰোঁ নে নোৱাৰোঁ তো চাই যাওক আপোনালোককো মই দেখাই আছোঁ পিছৰ ৱাও মিছন ছাকচেছ আৰু অলপ সময় থাকক আৰু গাইজ যেনেকৈ ভাবিছিলোঁ কামটো এতিয়ালৈকে মানে বৰ্তমান কামটো তেনেকৈ হৈছে আৰু এতিয়া কেকটো যিহেতু হ'লেই মানে মেইন সেইটো বনাই হ'ল আৰু তাক অকণমান মেকআপ চেকআপটো কৰিব লাগিব ন ক্ৰীম চিম লগাই তো চাই যাওক সেইখিনি মই কৰি আছোঁ কৰি পেলাই মানে আপোনালোকক দেখুৱাই কৰিম আৰু তো চাই যাওক এইফালে আকৌ মই ক্ৰীমখিনি ফিটাত লাগিয়ে গ'লোঁ ধুনীয়াকৈ মই ক্ৰীমখিনি ফিটি কৰি লৈ পেলাই ধুনীয়াকৈ একদম কেকটো ষ্টেপ বাই ষ্টেপকৈ একদম কাটিছোঁ মানে আৰু তিনিফাকৈ তাত ধুনীয়াকৈ লগাই গৈছোঁ আৰু কেকটো হৈয়ে গ'ল ধুনীয়াকৈ মই ক্ৰীম চিম লগাই কিন্তু কেকটো আপোনালোকক দেখুৱাহে নহ'ল দেই গাইজ মোৰ কেক বনাই হৈ গ'ল আৰু ফাইনেল মানে কেকৰ ডিজাইনটো মানে কেনেকুৱা হৈছে মই আপোনালোকক এতিয়া নেদেখাওঁ নেক্সট যিটো ভিডিঅ' আকৌ আপলোড কৰিম তাত আপোনালোকে নিশ্চয় দেখা পাব আৰু ভিডিঅ'টো আজি ইমানেই আছিল আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক মই লগ পাই আছোঁ তেনে আজিলৈ বাই বাই থেংক ইউ ফৰ ৱাচিং